এজনী বিশেষ ছোৱালী আপোনালোকে বাৰে প্ৰতি কৈছে তাক দেখাবলৈ আহক আমাৰ সকলোৱে মৰমৰ জোনালী এইজনী জোনালী আপোনালোকে বহুতে চাম কৈ আছিলে জোনালীক আজি জোনালী ওচৰলৈ আহিলে ঐ জোনালী ভালে আছ ভাত খালি নাই জোনালী কেনেকুৱা হ'ল প্ৰথমতে কমেণ্টছ কৰি জনাওক দেখিবলৈ কেনেকুৱা লাগিছে তাই আগতকৈ কিমান পৰিৱৰ্তন হ'ল কিমান ডাঙৰ হ'ল আজি তাইক চিকিৎসা কৰি থকা প্ৰায় 9 মাহে হ'ল তাইক ফিজিঅ'থেৰাপি দি থকা হৈছে এইজনী আমাৰ সকলোৱে মৰমৰ জোনালী থিয় হ আইজনী জোনালী থিয় হ'ল খোজকাঢ় চব বেকাই হৈ আছে ভৰিকেইটা তাই থিয় হ'ব পাৰিবিনে এনে খোজকাঢ় আগতে চিধা হৈছিলে আকৌ বেকা হ'ল এতিয়া বহি দে কষ্ট কৰিব নালাগে এইটো ল এইটো কি বাৰু দৰৱ তাই গম পাইছে তাইলৈ যে মই বেলেগ খোৱা বস্তুনো তাই জানে দৰৱ জানো তাই গম পাইছে সেইকাৰণে কৈছে এইটো কি বুলি সুধিছোঁ দৰৱ বুলি কৈ দিছে তাই ডাইৰেক্ট থিয় হ'ব পৰা হ'ব লাগিছিলে দৌৰিব পৰা হ'ব লাগিছিলে অৱশ্যে ভৰি হাতবিলাক আগতকৈ ভাল হৈছে ধুনীয়া হৈছে গাঁঠিবিলাক ফুলাবোৰ কমিছে এইটো ইম্প্ৰুভ হওঁতে টাইম লাগিব কিন্তু আমি হাৰি নাযাওঁ এটা সময়ত তাই বেমাৰটো জিকি গৈছিলে এতিয়া বেমাৰক হৰুৱাবলৈ আমি লাগি আছোঁ নিৰ্বিচ্ছিন্নতাই ট্ৰিটমেণ্ট চলি আছে তাই আৰু চলি থাকিব যিদিনাখনলৈকে দৌৰাব নোৱাৰোঁ সেইদিনাখনলৈকে ট্ৰিটমেণ্ট চলাই থাকিম যিসকলে জোনালীৰ প্ৰথমৰ পৰা ভিডিঅ' চাইছে মনত আছে তাই এই আঁঠুবিলাক ফুলা আছিলে ভৰিবিলাক ফুলা আছিলে তাৰপিছত হাতৰ গাঁঠিবিলাক ফুলা আছিলে এতিয়া হাতৰ গাঁঠি ধুনীয়া হৈ গ'ল আৰু তাই মুখখনো সেমেকি আছিলে চকুজুৰি সেমেকি আছিলে এতিয়া চকু জিলিকা হ'ল এইবোৰ লাহে লাহে ডেভেলপ হৈ গৈ আছে এজনী শয্যাগত হৈ থকা ছোৱালী আজি নিজে বহি কৰি ভালদৰে থাকিব পাৰিছে যিসকলে প্ৰথমৰ পৰা ভিডিঅ' চাইছিলে তেওঁলোকৰ তাইৰ প্ৰতিটো ষ্টেপ মনত আছে কেনেকুৱা পৰ্যায়ৰ পৰা আজি কি পৰ্যায় পোৱা গৈছে জোনালী তই এতিয়া মই বহা নিচিনাকৈ বহিবি দেই এনেকৈ বহিকেইটা এনেকৈ কৰিব পাৰিবি নাচাওঁ ভালকৈ বহ নহয় হাতখন নাই কৰ এনেকৈ কৰ পাৰিছ হাতখন নাই কৰ এনেকৈ কৰ পাৰিছ মজা ভাত কিহে খালি ভাতকেৰেলা ঘৰৰ পৰা কেতিয়া আহিলি ঘৰলৈ গৈছিলি নহয় হা আহিছে তাই ঘৰৰ পৰা কেতিয়া আহিলি কেইদিন হ'ল 2 সপ্তাহতকৈ বেছি হ'ল তহঁতৰ ঘৰত এতিয়া বানপানী হৈ আছে নি পানী হৈছিলে নাই ঘৰত এবাৰ হৈছিলে এতিয়া নাই হোৱা শুকালে মাছ খাইছ নাই মাছ ঘৰত ধোৱা মাছ খাইছ কোনে ধৰিছে দেউতাই ধৰিছে ধান খেতি উঠিলে নাই তহঁতৰ সিহঁতি মাজতে ঘৰলৈ গৈছিলে ধান খেতি এটা বড়ো খেতি কৰিছিলে তাৰপৰা কেইদিনমান থকাৰ পিছত আকৌ এতিয়া ট্ৰিটমেণ্ট চলি আছে জোনালীক পৰিৱৰ্তন কৰিবলৈ ষ্টেপ বাই ষ্টেপ আমি কাম কৰি আছোঁ তাই একোৱেই নাছিলে আগতে মই কৈছোঁ প্ৰথমতে যিসকলে ভিডিঅ' চাইছে তাই শয্যাগত হৈ থকা অৱস্থা ভিডিঅ'টো যোনে চাইছে মনত আছে জোনালীক এনেদৰে চুবও নোৱাৰি চিঞৰি দিছিল নাই বিষাইছিলে নাই আগতে আজিকালি এইবোৰ চুলে বিষাই নি নিবিষাই নহয় এইবোৰ একদম এনেকৈ ধৰিলোঁ নিবিষাই হয় নাই ধুনীয়া হৈ আছে তাই ধুনীয়াকৈ ষ্টাইল কৰি থাকে ধুনীয়াকৈ কেমেৰাটো অকণমান তাই একদম ধুনীয়াকৈ চকুৰ মণি চাওক চুলি ধুনীয়াকৈ বান্ধি থাকে তাই প্ৰত্যেকটো বস্তু তাই ধুনীয়াকৈ থাকে এজনী মৰমীয়াল ছোৱালী সকলোৱে অসমবাসীৰ মৰমৰ মই কৈছোঁৱেই সেইকাৰণে জোনালীক আপোনালোকে চাবলৈ বিচাৰি থকাৰ বাবে আজি পুনৰ দেখালোহি তাইক মেডিচিন দিবলৈ আহিলোঁ দিয়ে থাকোঁ যেতিয়া যেনেকৈ পাৰোঁ ট্ৰিটমেণ্টটো চলি আছে নন ষ্টপ মই কৈছোঁ এদিন ভিডিঅ' দেখাই কাৰো দায়িত্ব সমাপ্ত নকৰোঁ সদায় দেখি থাকিব মনত ৰাখিব লাগিব সিহঁতৰ কথা খেতি উঠিলে নাই উঠিলে কেনেকুৱা হ'ল খেতি ভালে হয় ঘৰত কেইদিন থাকিলি 2 সপ্তাহ তাৰপৰা মেট্ৰিক্সটো দি আছিলি মানে এতিয়া আকৌ এতিয়া অহা আহিলে কিমান দিন হ'ল 2 সপ্তাহ বেছি হয় 2 সপ্তাহ বেছি হ'ল ন তাই এতিয়া বিষ-চিষবোৰ কমি থাকেনে এতিয়া কমিলে হ'লেও মাজে ধৰি থাকে মাজতে গুৱাহাটীলৈ যোৱাৰ কথা কৈছিলি কিন্তু গুৱাহাটীৰ ছাৰে কি কৈছিলে মনত আছেনে যে যিদিনাখন তাইক খোজকাঢ়িব পৰা হ'ব সেইদিনাখনে তাইক নিবলৈ কৈছিলে দৰৱ একেখিনিয়ে খুৱাই থাকিব লাগিব আচলতে ইহঁতি কৈ আছিলে যে গুৱাহাটীলৈ চেকআপত নিবলৈ কয় কিন্তু চেকআপ বুলিবলৈ একো নাই যেতিয়া আমি ডক্টৰ প্ৰদীপ কুমাৰ শৰ্মা ছাৰক দেখাইছিলোঁ ছাৰে কৈছিলে তাই যিদিনাখন খোজকাঢ়িব পৰা হ'ব তেতিয়া নিব লাগিব আমি নিম তাইক নিনিয়া নহয় তাইক চেকআপ কৰিবলৈ নিম কিন্তু তাইক খোজকাঢ়িব পৰা হৈ লওক অলপতো তাইক খোজকাঢ়ি যাব পাৰিব লাগিব এইটো থেৰাপিটো দি আছে সদায় দি আছোঁ আগবেলা এনেই তাইতো খোৱা বোৱাতো প্ৰব্লেম নাই ভাত পানীটো মুঠে কম খোৱা হ'ল নি ভাতটো কম খায় আগতে ঠিকে খাইছিলে খালেও ইমানটো খাবলৈ নিবিচাৰে আগতো খায় আৰু কম খায় ন এইটো মানে 2 টাইম খাই থাকে ভাত 3 টাইম খায় নি ঠিকে আছে কমকৈ খাবলৈ বেছি সকলো দিগদাৰী হ'ব তাই ঠিকে আছে গতিকে এই পৰ্যায়ত চলাই আছোঁ চিকিৎসা দিনে 2 টাইমকৈ দি আছে ৰাতিপুৱা 10টা বজাত এবাৰ আকৌ 3টা বজাত এবাৰ হয় নাই এতিয়া আকৌ 3টা বজাত আকৌ দিবগৈ লাগিব চলি থাকিব ধৈৰ্য ধৰিব লাগিব কিন্তু দেই টাইম লাগিব
লাহে লাহে ভাল হ'ব আগতকৈতো বহুত ভাল হৈছে তাই এতিয়া নিজে বহি মেলি থাকিব পৰা হৈছে ধুনীয়াকৈ বহি মেলি আছে ধুনীয়াকৈ খেলি কৰি আছে তাই হয় নাই জোনালী ৰাতি টোপনি ধৰে নে নধৰে ধুনীয়াকৈ আছে তাই এই ধুনীয়াকৈ থকাটোৱে লাগে আৰু ভাল হ'ব লাগিব তাকে আশীৰ্বাদ কৰিব জোনালী তই নিজে আছোন এডোখৰলৈকে চাওঁ নিজে আহি থাক বঢ়িয়া আহিছে তাই নিজে এনেকৈ আহিব পৰা হৈছে আৰু ইয়াত ধৰ উঠিছোঁ না তোৰ ভাল হ'লে অসমৰ মানে খুব ভাল পায় তোৰ কাৰণে বহুতৰ মৰম আছে নিজে পাৰিবি নাই চাওঁ ধৰিব লাগিব ন নিজে উঠিব পাৰিব লাগিব বঢ়িয়া এনেকৈ ধৰি পেলাই থিয় হৈ থাকিব পাৰে আৰু ন ভৰিকেইটা কপে চাওঁ এই ভৰিকেইটা কঁপি থাকে চাওক গাঁঠিকেইটা কঁপি থাকে তাই জোৰটো একেবাৰে কমি আছে সেইকাৰণে ট্ৰিটমেণ্ট মই কৈছোঁ দীঘলীয়া ট্ৰিটমেণ্ট হ'ব কষ্ট কৰিব নালাগিব অকণমান দেখাই দিলোঁ আকৌ এডোখৰলৈ চুচৰি গুচি আকৌ এনেকৈ আহিব পৰা হৈছে লৰচৰ কৰিব পৰা হ'লেই বহুত আৰু হয়নে লৰচৰ যে কৰিব পাৰিছে ধুনীয়া হাতটো এনেকৈ ভেজা দিব নোৱাৰ নি হাতটোৱে ভেজা দিব নোৱাৰ নেকি পাৰ বঢ়িয়া ইমানখিনিলৈকে আহিছে তাই কিন্তু মাজতে কিন্তু তাই কমপ্লিট ভাল হৈ গৈছিলে থিয় দিব হৈছে বেমাৰটো এনেকুৱা যে মাজতে যদি ক্ষতি হৈ যায় বা ইৰেগুলাৰ হৈ যায় ফিজিঅ'থেৰাপি তেতিয়া অকণমান প্ৰব্লেম হৈ যায় দৰৱটো কণ্টিনিউ খুৱাই থকাই হৈছে মাত্ৰ ভগৱানক চিন্তা কৰিছোঁ যাতে এই ছোৱালীজনী এদিন দৌৰিব পৰা হওক স্কুল যাব পৰা হওক আপোনালোকৰ আশীৰ্বাদ লাগিব আপোনালোকৰ আশীৰ্বাদৰ বলতে আচলতে এই ছোৱালীজনী শয্যাগত অৱস্থাৰ পৰা আজি এইটো অৱস্থালৈ আহিছে এদিন মোৰ বিশ্বাস আছে আপোনালোকৰ আশীৰ্বাদৰ বলতে এই ছোৱালীজনী আপোনালোকৰ মুখাগত দৌৰা ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই সুবিধা পাম গতিকে আহিলোঁ বহুত দিনৰ পিছত আপোনালোকৰ মৰমৰ জোনালীজনীক দেখুৱালোঁ কেনেকুৱা পাইছে আপোনালোকে জনাব তাই আগতকৈ বহুতখিনি মই পৰিৱৰ্তন দেখিছোঁ ভৰি গাঁঠি যিমান ফুলা আছিলে চব কমি গ'ল জামৰি গ'ল বহুতে জোনালীক চিকিৎসা কৰা দেখি মোক কৈ থাকে যে মোৰ ল'ৰাটো বা ছোৱালীজনী খোজকাঢ়িব নোৱাৰে কিন্তু মই এটা কথা ভিডিঅ'টো মই স্পষ্ট কৰি দিওঁ জোনালী হ'ল এটা বেমাৰ এইটো হ'ল ৰিউমেটিক আৰ্থ্ৰাইটিছ বুলি কয় কিন্তু যিসকলে সৰুৰ পৰা খোজকাঢ়িব নোৱাৰে সেইটো জন্মগতভাৱে তেওঁৰ বিকল কিন্তু তাৰ বেমাৰৰ চিকিৎসাই কৰি আছে তাই জন্মগতভাৱে খোজকাঢ়িব পৰা ছোৱালী নহয় তাই জন্মৰ 4 বছৰ পিছৰ পৰাহে তাই তেনেকুৱা অৱস্থা হ'ল কিন্তু তাই জন্মতে ভালদৰে খোজকাঢ়িছিল তাইৰ ৰোগ হ'ল এই ৰোগৰ কাৰণে এনেকুৱা তাই ৰোগৰ চিকিৎসা কৰিছোঁ কিন্তু বহুত পিতৃ মাতৃয়ে মোক কয় যে মোৰ ল'ৰা ছোৱালী খোজকাঢ়িব নোৱাৰে কথা ক'ব নোৱাৰে তেওঁক ভাল কৰি দিয়ক কিন্তু সেইডোখৰত মই আপোনালোকক ক্ষমা প্ৰাৰ্থী যে মই সেই ক্ষেত্ৰত তেনেকুৱা ল'ৰা ছোৱালী ভাল কৰিব পৰা মোৰ ইমানখিনি সামৰ্থ্য নাই কিন্তু তাই বেমাৰটো চিকিৎসা কৰি আছোঁ আৰু বিশ্বাস আছে এদিন ভাল হ'ব যিসকলে ভিডিঅ' নাই চোৱা তেওঁলোকে তেনেকৈ ধৰণে কয় কিন্তু যিসকলে জানে তেওঁলোকে নকয় যিসকলে প্ৰথমৰ পৰা চাইছে জোনালীৰ বিষয়ে জানে যিসকলে মাজত ধৰি চাইছে তেওঁলোকে নাজানে সেইকাৰণে প্ৰথমৰ ভিডিঅ'বিলাক চাব যোৱা বছৰ এনেকুৱা দিনৰ পৰা তাইক ভিডিঅ' প্ৰস্তুত কৰি আছোঁ তাই শয্যাগত হোৱা অৱস্থাৰ পৰা গতিকে আশীৰ্বাদ কৰিব জোনালী যাতে এদিন দৌৰিব পৰা হয় আপোনালোকক দেখুৱাব পৰা তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ জোনালী সদায় ভাল থাক দেই বাই ধন্যবাদ বুলি কৈ দে ধন্যবাদ টাটা